ঐ ৰহান, সেইজন আমাৰ চিনিয়ৰ নিবিদা নহয় জানো? অঁ সিয়ে হয়। কিন্তু তাৰ এই অৱস্থা যে। আৰে ভাই তই নাজান নেকি ইয়াৰ কথা? কি কথা কচোন মোক। আচলতে ই এজনী ছোৱালীৰ প্ৰেমত পৰিছিল আৰু তেতিয়াৰ পৰাই। ঐ ইমান দেৰি কৰিছা যে, আকৌ সোনকালে। হ'ল গৈ আছোঁ ৰ। ইমান দেৰি কৰনে? তহঁতে ল'ৰাবোৰে কি বুজিবি? তহঁতে কাপোৰযোৰ পিন্ধি আহিব পাৰতো, মই নোৱাৰো নহয়। হ'ব ব'ল এতিয়া। শুন না। নামাতিবি তই মোক, যা আকৌ, ছোৱালী চাগে। তই খং কৰিছ? নাই কৰা। তোৰ মুখখন ৰঙা পৰিছে, খংটো কমাচোন আকৌ। ঐ ল'ৰা, চব টাইমতে ফটো আমি কৰি নাথাকিবি দেই। তই আন ছোৱালীলৈ চালে মই কি চাই থাকিম নেকি? তই নাজান নেকি তোক কিমান ভাল পাওঁ মই? আচ্ছা চৰি। হ'ব দে, তই আছ নহয় আৰু আন ছোৱালীলৈ নাচাওঁ দে। ব'ল এতিয়া যাওঁগে। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত সাজুতে তোমাকে দেখিলে কেনো নজনাকে কাষৰলৈ আহিলে জাগৰো মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা ইমান দেৰি কৰিছে নে নিবিৰে? ঐ নীতিশ, অৰ্ণৱৰ কি হৈছে? আজি দেখোন মন চন মৰা যেন পাওঁ। কিনো হ'ব আৰু ছোৱালী কেছ। কি ছোৱালী কেছ ভালকে কচোন। সি এজনী ছোৱালী চাইছে, এতিয়া প্ৰপ'জ কৰিব ভয় কৰে। তই অলপ শিকাই দেচোন তাক, মই আহি আছো ৰ। কি শুনো এইবোৰ?
তই মানে সঁচাকৈ প্ৰেমত পৰিছ? হ'ব দে, মোক এতিয়া লাজ কৰিব নালাগে তই। তই উঠচোন, তই উঠি ল। চা, মই তোক দেখাই দিওঁ কেনেকৈ তই প্ৰপ'জ কৰিব লাগে। তই ছোৱালীজনীক যাই তেনেকুৱাই কৰিবি। মই শিকাই দিওঁ। অৰ্ণৱ, মই তোক বহুত বেছি ভাল পাওঁ। তইও মোক ভাল পোৱা নে? নিবিৰ, হ'ব আৰু তই মোৰ লগত এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলোঁ। কিয় ভাঙি দিলা থুনুকা সপোন মোৰ, হৃদয় পাৰ সিপাৰ বেদনাৰ বৰষুণ, সময়ে থৈ যোৱা বেগৰে দাপোন, জিলিকি আছে তাতে তোমাৰে মৰম, নুবুজিলা তুমি অভিমানী মনৰ আলসুৱা অভিমানবোৰ বুকুতে থমকি ৰ'ল। ঐ নিবিৰ, শুনচোন। কি হ'ল কওঁ? আচলতে সেইদিনা বহুত ডাঙৰ ভুল হৈছে তোৰ। সেইদিনা কি হৈছিল জান? থেংক ইউ নীতিশ, আজি তোৰ কাৰণে নিবিৰ আৰু পিংকলৰ ব্ৰেকআপ কৰিব পাৰিলোঁ। সেইদিনা মই কোৱা মতে নিবিৰক কাৰেক্ট টাইমত মাতি আনিছ তই। তই অলপ শিকাই দেচোন তাক, মই আহি আছোঁ ৰ। নিবিৰ, ক'ত আছা তই? তোক কেতিয়াবাৰ পৰা পিংকলে ৰখি আছে। অঁ, মই গৈ আছোঁ। সোনকালে আহ তই। তই মোক ভাল পোৱা নে? আৰু সকলো আমি প্লেন কৰা মতে হৈছে। মই প্ৰপ'জ কৰা ছোৱালীজনী সি কাঢ়ি ল'লে, মই কি চাই থাকিম নেকি? কি? তই ৰচোন। হেল্ল', চৰি পিংকল, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তোমাক মিছাতেই ভুল বুজি আছিলোঁ। মই সকলো সঁচা কথা গম পালোঁ। মোক ক্ষমা কৰি দে না। তই বুজিলি নহয়, একো নাই দে। তই চৰি নকলেও হ'ব দে। মই সদায় তোৰ হৈয়ে থাকিম, কোনেও আঁতৰাব নোৱাৰে। বুজিলি পাগল? ক'ত আছ তই? মই টিউশ্যন যাব ওলাইছোঁ। আজি বহুত কথা পাতিম তোৰ লগত। কিমান যে কথা ক'ব আছে নহয় তোক। হ'ব দে, মই গৈ আছোঁ, ৰাখিছোঁ। হ'ব দে, সোনকালে আহ এতিয়া তই। মই ইয়াতে ৰৈ আছোঁ তোৰ কাৰণে।
মোৰ হোৱা যদি তুমি কাষতে ৰোৱা যদি তুমি জীয়াই উঠিব হেৰুৱা স্মৃতি হেঙুলীয়া বেলি মিঠা মিঠা সুবাসে কানে কানে কৈ যায় তোমাৰ কথাকে তুমি বাসনা মোৰ কল্পনাৰে দি থৈ অহা না এবাৰ কাষলে তো গাইজ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। তো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো নতুন এখন শ্বৰ্ট ফিল্ম বনাবলৈ চেষ্টা কৰিছোঁ আৰু বহুত ভুল হৈছে। তো সকলো ভুল যাতে নিজৰ ভাইটি বুলি ভাবি ক্ষমা কৰি দিয়ে আৰু নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই, জয় অসম।